হৈছে ক্লাস 10 ৰ পলিনোমিয়ালস অৰ্থাৎ বহুপদ চেপ্টাৰটোৰ এটা কোৱেশ্চনটো হৈছে কোনো এটা বহুপদৰ দুটা শূন্য √5/3 আৰু -√5/3 হলে তেন্তে সেই বহুপদটোৰ অৰ্থাৎ 3x⁴ + 6x³ - 2x² - 10x - 5 ৰ বাকি আটাইবোৰ শূন্য উলিওৱা। এতিয়া আমি এটো সলিউশনটো চাও। আমাৰ এটা বহুপদ দিয়া হৈ আছে যেটো হৈছে 3x⁴ + 6x³ - 2x² - 10x - 5। ইয়াত x ৰ উচ্চতম ঘাত হৈছে 4। গতিকে এই বহুপদটোত x ৰ মান থাকিব 4টা। তাই দুটা আমাক দিয়া হৈ আছে √5/3 আৰু -√5/3। এতিয়া আমি ইয়াৰ বাকি দুটা আৰু শূন্য আছে সেই শূন্য দুটা আমি উলিয়াব লাগিব। প্ৰথমতে ধৰি লওঁ px is equal 3x⁴ plus 6x³ minus 2x² minus 10x minus 5। এতিয়া এই বহুপদটোৰ আমাক দুটা শূন্য দিয়া হৈ আছে। যেহেতু বহুপদটোৰ শূন্য দুটা ক্ৰমে √5/3 আৰু -√5/3। এতিয়া x minus √5/3 x plus √3। এই শূন্য দুটাক আমি এনেকৈ লিখিব লাগিব x minus √5/3 আৰু ইয়াক আমি লিখিছো x plus √5/3। কিহৰ কাৰণে x minus √5/3 আমি যদি -√5/3 টো ইফালে লৈ যাও কি হ'ব প্লাসত হ'ব আৰু এটো প্লাসত আছে আমি ইফালে লৈ গলে কি হ'ব মাইনাসত হ'ব। এতিয়া এই দুইটা x minus √5/3 x plus √5/3 দুইটা সূত্ৰত পৰি আছে। যদি আমি এটো a বুলি ধৰো a minus b a plus b সূত্ৰত পৰি আছে। গতিকে ইয়াক আমি সমাধান কৰিলে পাম a² অৰ্থাৎ x² minus b² হলে ইয়াত হ'ব -5/3 whole square। এটা আমি কৰি দিলে পাম x² minus 5/3। ইয়াত x² minus 5/3 বহুপদটো এটা উৎপাদক হ'ব। গতিকে ইয়াত লিখি দিব পাৰো px ৰ এটা উৎপাদক। এতিয়া এই সংখ্যাটোৱে অৰ্থাৎ x² minus 5/3 এই বহুপদটো গ্ৰহণ কৰি পাম।
এতিয়া আমি এই হৰণ অংকটো চাওঁ হৰণ অংকটো মই আগতীয়াকৈ কৈ লৈছো যাতে আমি অলপ সময় ৰাহি কৰিব পাৰো ইয়াত আছে 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 আৰু আমি হৰণ কৰিব লাগিব x square minus 5/3 ৰে ইয়াত আছে x to the power 4 আৰু আগত আছে 3 আৰু ইয়াত আছে x square আগত একো নাই অৰ্থাৎ 1 আছে গতিকে x to the power 4 x square আমি x square বা দিব লাগিব x square into x square বলে আমি x to the power 4 পাম আৰু ইয়াত 1 আছে ইয়াত 3 আছে গতিকে আমি 3 দিব লাগিব অৰ্থাৎ 3x square দিলে আমি পাম 3x to the power 4 এটো হল তাৰপিছত আহিলে ইয়াত মাইনাস আছে ইয়াত প্লাস আছে প্লাস এ মাইনাস আমি মাইনাস পাতিছো আমি 5/3 আৰু 3x square পূৰণ কৰিলে কি পাম 3 কেনসেল যাব 5x square minus 5x square যেহেতু স্কয়ার আছে সেইকাৰণে মই এটো স্কয়ার তলত পাতিছো গতিকে আমি পালো minus 5x square এতিয়া এটো তলত প্লাসত আছে গতিকে আমি মাইনাসত ধৰিলে এটো কেনসেল হ'ব plus 6x cube এটো নামি আহিলে minus 5x square আছে আমি তলটো খৰা প্লাসত ধৰিব লাগে এটো আমি আগতে পাইছো এটো প্লাসত ধৰিলে কিমান হ'ব minus 2x square আৰু plus 5x square কৰিলে আমি পাম plus 5x square মানে পাঁচটা 5x square প্লাসত আছে দুটা মাইনাসত গতিকে 5 ৰ পৰা 2 গুণা 3x square প্লাসত হ'ব minus 10x নামি আহিলে minus 5x minus 5 to নামি আহিলে এতিয়া ইয়াত আছে 6x cube আৰু ইয়াত আছে x square ইয়াত x আছে দুটা square আছে ইয়াত আছে তিনটা গতিকে আমি আৰু এটা দিব লাগিব x ইয়াত x দিলো ইয়াত 6 আছে ইয়াত একো নাই গতিকে আমি ইয়াত 6 দিব লাগিব 6 into 1 6 গতিকে ইয়াত হ'ব 6x আমি পূৰণ কৰি দিলে পাম x square লগত 6x cube আকৌ আমি 6x টো আমি -5/3 লগত পূৰণ কৰি দিলে কিমান পাম 5/3 লগত পূৰণ কৰিলে 6x টো পাম 6 যাব 2 times দুবাৰ যাব 5 দুগুণ 10x -10x গতিকে ইয়াত 10x আছে আমি -10x আছে গতিকে ইয়াত আমি -10x টো পাতিছো ইয়াত একোনে আমরা প্লাসত আছে গতিকে আমি মাইনাসত ধৰিলম আমি তলটো পৰে বিপৰীত চিহ্ন ধৰিব লাগে ইয়াত -10x আছে ইয়াত আমি +10x বুলি ধৰিলম এতিয়া প্লাস আৰু মাইনাস এটো গুছি গল কেনসেল হ'ল সো প্লাস 3x স্কয়াৰ নামি আহিলে 3x স্কয়াৰ আৰু এটো plus 10x বুলি ধৰিম ওপৰত আছে -10x so plus 10x minus 10x 0 হল আৰু -5 টো নামি আহিলে এতিয়া আমাৰ আছে 3x স্কয়াৰ -5 এতিয়া ইয়াত আছে x স্কয়াৰ ইয়াত আছে 3x স্কয়াৰ গতিকে স্কয়াৰ স্কয়াৰ একে আছে গতিকে আমি x দিব নালাগে ওপৰত ইয়াত 3 আছে ইয়াত একো নাই অৰ্থাৎ 1 আছে গতিকে আমি 3 দিম 3x 3 into x স্কয়াৰ পূৰণ কৰিলে আমি পাম 3x স্কয়াৰ প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস আহিব আৰু 5/3 লগত যদি আমি 3 পূৰণ কৰো কিমান পাম 5/3 into 3 গলে 3 কেনসেল যাব থাকিব 5 গতিকে আমি পাতিলো -5 যেহেতু মাইনাস আছে -5 এতিয়া আগৰ নিচিনাকৈ এটো আমি প্লাসত আছে আমি মাইনাস ধৰিম এটো মাইনাসত আছে আমি প্লাসত ধৰিম এতিয়া এটো ওপৰত আছে প্লাস 3x স্কয়াৰ আৰু তলত আছে মাইনাস 3x স্কয়াৰ 0 হ'ব এটো প্লাস মাইনাস এটো 0 হ'ব এতিয়া আমি পালো যে ভাগফলটো হৈছে 3x স্কয়াৰ প্লাস 6x প্লাস 3 যেনেকৈ x স্কয়াৰ মাইনাস 5/3 এই সংখ্যাটো এই বহুপদটোৰ এটা উৎপাদক গতিকে আমি এই সংখ্যাটো যেতিয়া আমি বহুপদটো হৰণ কৰিলো আমাৰ ভাগশেষ শূন্য ওলাইছে অৰ্থাৎ সম্পূৰ্ণ হৰণ গৈছে এতিয়া
3x square plus 6x plus 3 এই সংখ্যাটো কি হ'ব এই বহুপদটোৰ এটা উৎপাদক হ'ব ইয়াৰ পিছৰখিনি চাম এতিয়া বিভাজন কলন বিধিৰ সহায়ত বিভাজন কলন বিধিৰ সহায়ত আমি পাওঁ আমাৰ বহুপদটো আছিলে 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 এই বহুপদটোৰ দুটা উৎপাদক হৈছে সেই উৎপাদক দুটা আমি পাইছো এটা হৈছে x square minus 5/3 আৰু আনটো হৈছে 3x square plus 6x plus 3 এতিয়া ইয়াত তলত 3 আছে আমি এটো লসাগু ললে পাম 3x square minus 5 আৰু ইয়াৰ পৰা আমি 3x 6x 3 আছে আমি তিনি এটা কমন ললে আমি পাম x square plus 12x plus 1 এতিয়া ইয়াত 3 আৰু ইয়াত 3 কেনসেল কৰিলে থাকিব 3x square minus 5 আৰু x square plus 2x plus 1 অর্থাৎ এই বহুপদ এই সংখ্যাটোৰ দুটা শূন্য আমি জানো এতিয়া আমি এই দ্বিঘাত সমীকৰণটোৰ পৰা আমি বাকি দুটা শূন্য উলিয়াব লাগিব সেইটা কেনেকৈ উলিয়াও এটো চাম এতিয়া x square plus 12x plus 1 এটা আমি সমাধান কৰিম 1 আছে আমি 1 ক এনেকৈ বনাব লাগিব যাতে আমি 12x পাম আমি জানো 1 1 এগুণ 1 গতিকে আমি এটো এনেকৈ লিখিব পাৰো x square plus 1 plus 1 x 1 এগুণ 1 এটা আমি পাইছো প্লাস কিন্তু আমি পূৰণ কৰিব লাগিব 1 এগুণ 1 এটো হ'ব লাগিব so 1 এগুণ 1 so 1 plus 1 x পাতিলো plus 1 x square plus x plus x plus 1 এটা আমি 1 এগুণ 1 টো আমি এই লাইনটো পাতিলো অসুবিধা নাই এটা আমি x কমন ললে x plus 1 থাকিব আৰু ইয়াৰ এই দুটাৰ পৰা আমি plus 1 কমন লব পাৰো তেতিয়া থাকিব x plus 1 গতিকে এফালে হ'ব x plus 1 আৰু x plus 1 যদি আমি x plus 1 টো কমন লও তাত x থাকিলে প্লাস চিনটো x plus 1 টো কমন লৈছো গতিকে 1 থাকিলে গতিকে দুইটা আমি কি পালো একে পালো এতিয়া আমি পালো x plus 1 আৰু x plus 1 এই দুইটাৰ পৰা আমি শূন্য দুটাৰ প্ৰকাশ ৰাশিটো উলিয়াব পাৰো গতিকে আমি লিখিম গতিকে শূন্য দুটাৰ প্ৰকাশ ৰাশি হ'ব x equal -1 কিয় x plus 1 হৈ আছে যদি আমি 1 দি ফেলে নিম x equal -1 যেটো দুটা আছে আৰু ইটো কি হ'ব একে হ'ব যেটো হ'ব x equal -1 এতিয়া x মান আমি দুটা পালো -1 আৰু -1 অৰ্থাৎ x মান মানে হৈছে এই বহুপদটোৰ আমাৰ দিয়া থকা বহুপদটোৰ শূন্য এটা শূন্য দুটা আমি কি পালো -1 দুটা আমি উলাইছো আগৰ দুটা আছিল root over 5/3 আৰু minus root over 5/3 এতিয়া
গতিকে আমি আমাৰ কুৱেশ্যনটো সমাধান পালো এটাকে লিখো এটাকে বহুপদটোৰ শূন্যবোৰ ক্ৰমে হ'ব root over 5/3 minus root over 5/3 minus 1 আৰু minus 1 এইখিনি মই সাইডত পাতিছো তোমালোকে অংকটোৰ তলত পাতিবা দেখিবলৈ আৰু ভাল লাগিব গতিকে এনেকৈ আমি এই বহুপদটোৰ যা আমাৰ দুটা যেটো কোৱেশ্চনত আমাৰ দুটা শূন্য দিয়া হৈ আছিল তাৰ পৰা আমি আন দুটা শূন্য এটো পদ্ধতি আমি উলিয়াব পাৰো যদি আপোনালোকে অংকটো পাতিবলৈ বিচাৰে তেনেহলে ভিডিওটো ৰাখি আপোনালোকে অংকটো পাতি ল'ব পাৰিব যদি কিবা কোৱেশ্চন আছে আপোনালোকে কমেন্ট কৰিব মই মোৰ ফালৰ পৰা সহায় কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম আৰু ভিডিওটো চাই কেনে পালে জনাব ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেল জ্ঞান